আহিছোঁ কিছুমান প্ৰশ্নৰ উত্তৰ। পশ্চিম অসমত অসমীয়া ভাষাটো কি ভাষা ৰূপে পৰিগণিত আছিল? আপোনালোকে যদি ক'ব পাৰে কমেণ্ট বক্সত কৈ দিব 5 ছেকেণ্ডৰ ভিতৰত। উত্তৰটো হৈছে কামৰূপী ভাষা। আৰু ভিডিঅ'টো গাইজ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। নেক্সট কুৱেশ্যন হৈছে শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ নাটসমূহ লিখোঁতে কি ভাষা ব্যৱহাৰ কৰিছিল? কি ভাষা ব্যৱহাৰ কৰিছিল? আপোনালোকৰ হাতত আছে 5 ছেকেণ্ড সময়। উত্তৰটো হৈছে ব্ৰজাৱলী। নেক্সট কুৱেশ্যনটো হৈছে অসমীয়া গল্পৰ পিতৃস্বৰূপ কোন? আপোনালোকৰ হাতত 5 ছেকেণ্ড সময় আছে, কৈ দিব কমেণ্টত। উত্তৰটো হৈছে লক্ষীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া পুথি কোনখন আছিল? উত্তৰটো হৈছে বনফুল। নেক্সট কুৱেশ্যন হিন্দী ভাষালৈ অনুদিত প্ৰথম ভাষা কিতাপ সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া পুথি কোনখন আছিলে? উত্তৰটো হৈছে বনফুল আছিল। নেক্সট কুৱেশ্যন হিন্দী ভাষালৈ অনুদিত প্ৰথম অসমীয়া কিতাপখনৰ নাম কি? আপোনালোকৰ হাতত গাইজ 5 ছেকেণ্ড আছে, 5 ছেকেণ্ডৰ ভিতৰত আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব পাৰে। উত্তৰটো হৈছে চিত্ৰ ভাগৱত। নেক্সট কুৱেশ্যন অসমীয়া ভাষাৰ সাহিত্যৰ পিতৃ কোন আছিল? 5 ছেকেণ্ডৰ ভিতৰত আপোনালোকে যদি পাৰে এনচাৰটো দি দিব। এনচাৰটো হৈছে শ্ৰীমন্ত শংকৰদেৱ। ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? মাধৱ কন্দলীয়ে কৰিছিল।